हेलो एवरीवन। तो बर्तमान आमी आसो उत्तराखंडर जिम कर्बेट नेशनल पार्कर भितरत आसो आरो আজি आमार प्राय 3 दिने हबले होइसे। आमी 24 शिवसागर পৰা ওলাই আহি আমি 27 आसिलो 28 আৰু 28 আজি ৰাতি হৈ গল আৰু কাইলে লকে আমি আসু 29 লকে उत्तराखंडत। আৰু এই জাৰ্নিটো আমাৰ বহুত মজা লাগিলে। তো এটা বহুত আমি এনজয়মেন্ট কৰিলো, প্লাস আমাৰ মিটিংও হল, আমি প্লাস সুইমিং কৰিলো গুটে। কাইলে আমি মৰ্নিংত হয়তো জংগল সাফাৰি যাব পাৰো, কিন্তু এতিয়া বৰ্তমানলৈকে আমি সিদ্ধান্ত কৰা নাই, কিয়নো আমি জংগল সাফাৰীৰ কাৰণে যিটো আমি জীবৰ কাৰণে অনলাইন বুকিঙৰ কাৰণে গৈছিলোঁ, বৰ্তমান আমাৰ টিকেট এতিয়ালৈকে বুক হোৱা নাই। যদিহে আমি ৰাতিপুৱা মৰ্নিঙলৈকে 6টা বজালৈকে যদি আমাৰ বুক নহয়, তেতিয়াহ'লে আমি কাইলৈ উভতি গুচি যাম, আমি লখিমপুৰলৈ গুচি যামগৈ। আৰু কাৰণ যিহেতু আমি ৰখি থাকিব নোৱাৰোঁ, কাৰণ আমাৰ কাইলৈ টিকেট আছে। আৰু চাফাৰীটো সঁচাকৈ বহুত ভাল লাগিলে। ইয়াত আমি উত্তৰাখণ্ডত থাকিলেও ভাল লাগিলে, এটা ধুনীয়া এনজয়মেণ্ট কৰিলোঁ আৰু ধুনীয়া এটা পৰিৱেশত আছোঁ। তো মোৰ লগত আছে জুমন গগৈ ছাৰ। তো ছাৰ কেনেকুৱা লাগিছে? एकदम बहुत बढ़िया उदय जी, बहुत अच्छा लग रहा है यहाँ आके। জবৰদস্ত না? जबरदस्त, एक नंबर। ओके, তো সঁচাকৈ বহুত ভাল লাগিছে। আৰু গাইজ মই আপোনালোকক দেখাম যে যিখন ৰিজৰ্টৰ মাজত আমি আছিলোঁ, সেই ৰিজৰ্টখনৰ নাম আছে প্লাম ৰিজৰ্ট, উত্তৰাখণ্ডৰ প্লাম ৰিজৰ্ট। বহুত মজা হয়, জবৰদস্ত এখন ৰিজৰ্ট হয়, এটা 4 ষ্টাৰ কেটেগৰী ৰিজৰ্ট। আৰু তাৰ ৰুমবোৰ যে বহুত মজা হয়, আপোনাৰ গোটেইখিনি একদম পূৰা লাক্সাৰী ৰুম হয়। আৰু মই আপোনালোকক পৰ্যায়ক্ৰমে আমাৰ ৰুমটো দেখামগৈ, যিটো ৰুমত আমি অলৰেডি ষ্টে কৰিছোঁ। তো আজি 2 ৰাতি আমি অলৰেডি ষ্টে কৰিছোঁ, তাতে বহুত জবৰদস্ত ৰুম। আৰু আপোনালোকক মই মিটিং কৰা ৰুমটো মই দেখাই দিম। তো আপুনি দেখিবলৈ পাইছে ৰাতি নাজৰাটো বহুত এটা মজা ভাল লাগে। তো বৰ্তমান ৰাতি 12 বাজিছে আৰু 12 বাজি অলৰেডি পাৰ হ'ল, তো 12টা 5 হ'ল। তো চাওক ৰাতি নাজৰাটো কিমান মজা লাগে, আৰু প্ৰত্যেকটো এটা লাক্সাৰী ৰুম হয়। তো দেখিবলৈ পাইছে আপোনালোকে, তো বহুত মজা আছে। তো এইটো যিটো আপোনাৰ এইটো ৰুম হয়, এইটো এটা কনফাৰেঞ্চ ৰুম হয়, যিটো ৰুমত আমি অলৰেডি মিটিং কৰিছিলোঁ, আমাৰ যিখন মিটিং হৈছিলেগৈ। আৰু তাৰপিছত আপুনি দেখিবলৈ পাব গ্ৰাউণ্ড এখন দেখিবলৈ পাব, যিখন এখন গ্ৰাউণ্ড হয়, য'ত মানুহে বহি ধুনীয়াকৈ কথা বতৰা পাতি থাকিব পাৰে। তো ধুনীয়াকৈ মানুহ ইয়াত অলৰেডি আমাৰ বহু লিডাৰ্ছ অলৰেডি আছে, ইয়াত বহি আছে। তো তাৰপিছত আপোনালোকে এইফালে দেখে যদি চাব বিচাৰে, তো ইয়াত এটা দেখিবলৈ পাব ছুইমিং পুল, যিটো ছুইমিং পুলত আমি বহুত এনজয় কৰিছোঁ। আৰু তাৰপিছত ছুইমিং পুলৰ পাছত এখন গ্ৰাউণ্ড আছে, যিখন গ্ৰাউণ্ডত আমি ক্ৰিকেট খেলিছিলোঁ। তো আজি আমাৰ MD ছাৰৰ লগত আমি ক্ৰিকেট খেলিছিলোঁ, ৰোহিত ছাৰ আছিলে, অল টিম TDI টিম আছিলে। তো তাত আমি ক্ৰিকেট খেলিছিলোঁ। তো তাৰ ওপৰত আপুনি দেখা পাব এইটো এটা ধুনীয়াকৈ আপুনি তাত কেবিন এটা আছে, য'ত আপুনি বহি কিবা কিবি খাব পাৰে। তো এটা বহুত জবৰদস্ত কেবিন এটা আছে। তো এতিয়া ধুনীয়াকৈ তাত আপুনি বহি কিবা কিবি খাব পাৰে। তাৰপিছত আপুনি ইয়াত দেখিবলৈ পাব এখন ৰেষ্টুৰেণ্ট আছিলে, সেই আগত যিখন ৰেষ্টুৰেণ্টত খানা খাব পাৰি, যিমান ৰিজৰ্টত থকা মানুহখিনি গৈ তাত খানা খাব পাৰে। এটা ৰাতি বহুত মজা নাজাৰা দেখিবলৈ পাব আপুনি, দেখিবলৈ এটা মজা আছিলে, এইখন পূৰা জবৰদস্ত ৰিজৰ্ট। তো এই ৰিজৰ্টখন মই যদি আজি ষ্টাৰ হাইৱেৰ লগত কাম নকৰিলোঁ, তেন্তে কেতিয়াও মোৰ জীৱনত সম্ভৱ নহয় এইবোৰ চোৱাৰ। এটা বহুত ধুনীয়া জেগা, বহুত এটা লাক্সাৰী লাইফ ষ্টাইল মই 2 দিনৰ কাৰণে হ'লেও পাইছোঁ, ভাল লাগিছে। তো আৰু মোৰ লগত কেইবাজনো ব্যক্তি আছে, মই আপোনালোকক দেখাম, পাতিকৰ লগত কথা পতাম। बोलिए आप कहाँ से है? मैं यूपी से हूँ जी, लखनऊ से। लखनऊ से। कैसा लगा जो हमारा मीटिंग हुआ ना? बहुत जबरदस्त, मजा आ गया, एकदम फाड़ू है, एकदम हुआ, मजा आ गया। अच्छा सारा एकदम एंजॉयमेंट हुआ, सारे ने अपना इतना अच्छा सेशन हुआ कि कल से सेशन से आया था, मुझे आज का सेशन अच्छा लगा। बस मैं इतना ही कहना चाहता हूँ कि आप सब भी आगे बढ़ें और जागरूक रहें। इससे पहले आया है कभी उत्तराखंड? उत्तराखंड में आता रहता हूँ, हरिद्वार आता रहता हूँ, ऋषिकेश आता हूँ, पर मैं रामनगर पहली बार आया। जिम कॉर्बेट में पहली बार आया। नेशनल पार्क पहले बार? ओके, नेशनल पार्क में पहली बार आया हूँ। मेरा यहाँ पर काफी अभी तक अच्छा कैसा लगा? बहुत अच्छा लग रहा है मुझे। यहाँ पर मजा आ रहा है एकदम, सारे सर्स के साथ, अपने एम्प्लॉयज के साथ और अपने सीनियर्स का बहुत ज्यादा मजा आ रहा है। चलिए, नमस्कार। स्टार हाइवेट की वजह से हुआ है ना? हाँ जी, हाँ जी, ओके, TDI जय TDI, जय स्टार, जय स्टार। यस। ओके, মোৰ লগত আৰু এজন ব্যক্তি আছে। शर्मा जी, कैसा लगा बोलो? बहुत शानदार लग रहा है, बहुत मज़ा आ रहा है। आज का प्रोग्राम भी हम लोग अटेंड किए, बहुत शानदार लग रहा है। और दोस्तों, आप लोग को इस वीडियो से एक इन्फॉर्मेशन देने वाला हूँ कि आज से हम यहाँ जिम कॉर्बेट यहाँ आए थे 27 को, आज 28 है। कल हम लोग अभी यहाँ से निकलने वाले हैं। 2 दिन हम लोग ने बहुत इंजॉयमेंट किया, बहुत शानदार से हम लोग इंजॉयमेंट किया, बहुत मज़ा आया दोस्तों। ये कहीं ना कहीं देखा जाए तो स्टार हाइवेट का वजह से हो रहा है, टीम डीमस इंडिया का वजह से। दोस्तों, बहुत मज़ा आ रहा है। मैं एज ए स्टूडेंट पढ़ाई के साथ साथ इतना घूम भी पा रहा हूँ, साथ साथ अपने बिजनेस को डेवलप भी कर पा रहा हूँ। दोस्तों, बहुत शानदार सा ये प्रोग्राम था, RTP रजिस्ट्रेशन ट्रेनिंग प्रोग्राम। दोस्तों, बहुत मजा आया, थैंक यू सो मच। अभी तक आया है कभी उत्तराखंड? नहीं, आज तक अभी तक पहले बार ना? जी, पहली बार।
ओ स्टार आईवेट के वजह से आया Star है, Highway की वजह टीडीआई की वजह से। जी, जी। ओके, जे टीडीआई, जय टी है যে ষ্টাৰ যে আইভে Star Highway। জবৰদস্ত। জবৰদস্ত। অ'কে, আৰু গাইজ মই আপোনালোকক দেখাব বিচাৰোঁ যে আমাৰ টিমক যিখিনি ৰুম দিয়া হৈছিলে, বৰ্তমান মই মোৰ ৰুমলৈ যোৱা নাই, আমাৰ এছ'চিয়েটে থকা ৰুম এটা মই আপোনালোকক দেখাব বিচাৰোঁ। তো দেখিবলৈ পাইছে এইটো এটা লাক্সাৰী ৰুম হয়, য'ত এটা টিভি আছে ধুনীয়াকৈ। তো এইফালে আৰু আমাৰ এখেত লোক পূৰা ধুনীয়াকৈ শুই আছে। তো লাক্সাৰী বিচনাত শুই ছাৰ কেনে লাগিছে? বঢ়িয়া 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 একদম ফাইন। কওক, উত্তৰাখণ্ডৰ ফিলিংছ কওক। উত্তৰাখণ্ডৰ ফিলিং একদম জবৰদস্ত। যিহেতু কাইলৈ আমি যামগৈ ছাৰ, যদি আমি 6 বজাত যদি আমি জীপ চাফাৰী পাই যাওঁ তেতিয়াহ'লে আমি যাম জংঘল চাফাৰীত, আৰু যদি নাপাওঁ তেতিয়াতো আমি যাবই লাগিব, কিয়নো আমাৰ টিকেট আছে, নহয় জানো? তো বৰ্তমানলৈকে এনজয়মেণ্ট কেনেকুৱা পাইছে কওক ছাৰ? এনজয়মেণ্ট ছাৰ ক'ব নালাগে। ৰাতিপুৱা আমি মৰ্ণিঙতে আমি ক্ৰিকেট খেলিলোঁ। অ'কে, হা, MD ছাৰ লগতে ৰোহিত যাদৱ ছাৰ, আমাৰ বসন্ত গগৈ ছাৰ, গোটেই টীম, অসমৰ এটা টীম হৈ আমি ক্ৰিকেট খেলিলোঁ। তাৰপাছত আমি চুইমিং পুলত আমি গা ধুলোঁ, ধুনীয়াকৈ একদম পূৰা গা ধুইছোঁ, ভাল লাগিলে, ইমান এনজয়মেণ্ট ছাৰ ক'বই নালাগে। তাৰপিছত আমাৰ যিটো ট্ৰেইনিং আছিলে, ট্ৰেইনিং ছেশ্যনত আমি 11টা বজাৰ পৰা আমি ট্ৰেইনিং ল'লোঁ। Okay. জবৰদস্ত ট্ৰেইনিং, যিটো নেকি অভিজ্ঞতা লাইফত এই RTP অহাৰ পাছতে গম পাইছোঁ যে সঁচাকৈ আমি প্ৰথমতে আমাৰ শিক্ষা দৰকাৰ আছে। Yes, sir. এতিয়ালৈকে আমি যিকোনো আমি ছেক্টৰত যদি কাম কৰিম, যিটো আমি যদি শিকি নলওঁ তেনেহ'লে কৰিব নোৱাৰোঁ। তো RTP এনেকুৱা এটা ছিষ্টেম হয়, মানুহজনক ডেভেলপ কৰাৰ এটা মানে ছিষ্টেম হয়, আৰু মানুহজনক বহুত অভিজ্ঞতা, আৰু ইয়াৰ পৰা বহুত অভিজ্ঞতা পোৱা যায়, আৰু বহুত অভিজ্ঞতা আমি লৈ এতিয়া অসমত গৈ আছোঁ। আৰু আমি ষ্টাৰ আয়ুৰ্বেদ অসমত বিভিন্ন জেগাত মানে চুকে কোণে আমি ষ্টাৰ আয়ুৰ্বেদ আমি লৈ যাবলৈ সক্ষম হ'ম। আচ্ছা, এই 3 দিন লাক্সাৰী জীৱনটো কেনেকুৱা লাগিছে কওক? 5 ষ্টাৰ হোটেলত আছে, 4 ষ্টাৰ হোটেলৰ কেটেগৰীত আছে। আজি এটা কথা ক'ম, হা। যিহেতু এটা লাইফষ্টাইল, আপুনি লাক্সাৰী লাইফষ্টাইল জীয়াই আছে তো? জীয়াইছোঁ হয়, যিহেতু আমি এই ডাইৰেক্ট চেলিং কৰাৰ কাৰণে আজি পাইছোঁ। য়েছ ছাৰ। হয় ছাৰ, ডাইৰেক্ট চেলিং আমি কৰাৰ কাৰণে পাইছোঁ, আৰু যিহেতু আমি বহুত মানুহৰ বহুত টকা পইচা থাকিব পাৰে, য়েছ কিন্তু সময় নাথাকে। য়েছ, সময় নাথাকে, আমাৰ ওচৰত সময় আছে, লগতে টকা পইচা, এনজয়। মানুহৰ জীৱনত আছে কি, মানুহ এনজয় কৰিব লাগে আৰু নিজ স্বাধীন থাকিব লাগে। আৰু আমি যিটো ছেক্টৰত আমি আছোঁ, সঁচাকৈ আমি একদম পূৰা বিন্দাছ আজি আমি এনজয় কৰিছোঁ। লগতে আমাৰ তো ৰাইজ, মই আপোনালোকক দেখাব বিচাৰিম বাথৰুমবোৰ চাব। তো দেখিবলৈ পাইছে এটা মজা বাথৰুমত তেওঁলোকে ধুনীয়াকৈ গা চা ধুই লয়। অঁ ছাৰ, ঋতুপন ছাৰ কওক, কেনে লাগিছে? বহুত মজা লাগিছে না? জীৱনৰ ফাৰ্ষ্ট টাইম উত্তৰাখণ্ড? অ'কে, আমাৰ ছাৰ কওক, পাথৰ ছাৰ কেনেকুৱা লাগিছে? মোৰ কাৰণে এটা জীৱনত ফাৰ্ষ্ট টাইম আহিছোঁ। হা, ফাৰ্ষ্ট টাইম আহি এনেকুৱা ফিলিং হৈছে যে ক'ব নালাগে, ক'বলৈ একো আনচাৰটোৱে পোৱা নাই। অ'কে, তো বহুত ভাল লাগিছে, জবৰদস্ত। জবৰদস্ত। ষ্টাৰ আইভেট, TDI। যি আপোনালোকে গম পালে যে আমাৰ যিটো TDI টিমৰ আছাম গ্ৰুপে নাম্বাৰ 1 গ্ৰুপ হিচাপে হৈছে, বৰ্তমান আমি এটা ট্ৰফি পালোঁ নাম্বাৰ 1। তো ফিলিংছ কেনেকা? ট্ৰফি, একদম আমি নাম্বাৰ 1 টিম হিচাপে আমি অসমৰ পাইছোঁ। সঁচাকৈ ভাল লাগিছে, আমাৰ গৌৰৱ। অ'কে, ইয়াত লিখা আছে, তো আপোনালোকে দেখিবলৈ পাব যে ইয়াত লিখা আছে যে টিম ড্ৰিমাৰ্ছ ইণ্ডিয়া RTP জিম কৰ্বেট বেষ্ট গ্ৰুপ এৱাৰ্ড। হয়। মানে আমাৰ অসমৰ টিমে TDI টিমৰ ভিতৰত বেষ্ট টিম হিচাপে কাম কৰিছে। বেষ্ট অফ দ্য বেষ্ট। Okay. আসাম কা টিম। য়েছ, মই আপোনালোকক এইটোৱে মেছেজ দিব বিচাৰোঁ যে আজিৰ তাৰিখত আছামৰ টিমে ষ্টাৰ আইভেটক হিলাই দিছে। তো আছামৰ টিমৰ লগত কাম কৰক জলদি, আপুনিও জবৰদস্ত। আপোনাৰ ফিউচাৰ বনাব পাৰিব। তো আপোনালোকে দেখিব পাইছে আমাৰ চন্দন ছাৰৰ হাতত পুৰা এটা জবৰদস্ত ট্ৰফি আমাক এৱাৰ্ড কৰিছে যে আছাম কিছি से कम नहीं है। चलो यस, आसाम किसी से कम नहीं, तो इसलिए आसाम के टीम असम में में स्टार आयुर्वेद धमाका होने जा रहा है। यस, भाई और बहनों, आइए हमारे साथ जुड़िए, हम एक साथ मिलके हम लोग काम करेंगे। आसाम जिंदाबाद। असम जिंदाबाद। ओके। আৰু গাইজ, যিটো ৰুমত আমি আছিলোঁ এইটো ৰুম বৰ্তমান বহুত এটা ভাল লাক্সাৰী ৰুমত আছোঁ, আৰু এই 2 দিন লাক্সাৰী জীৱন কটাই বহুত ভাল লাগিলে। আৰু মোৰ লগত আছে আমাৰ মেণ্টৰ মিষ্টাৰ বসন্ত গগৈ ছাৰ আছে। ছাৰে ক'ব এই আমাৰ জাৰ্ণি ছাৰ কেনেকুৱা লাগিলে? বহুত জবৰদস্ত উদয় ছাৰ, খুব ভাল লাগিলে। অ'কে, ছাৰৰ ভাগৰ লাগিছে। মিটিং কৰিলোঁ, মিটিং কৰি এতিয়া ৰেষ্ট লৈছোঁ, আৰু কাইলৈ যাব লাগিব জংঘল চাফাৰী কৰিব যাব লাগিব সোনকালে। যদি টিকেট কনফাৰ্ম হয় ছাৰ? কনফাৰ্মটো হৈ যাব, আৰু কাইলৈ মিটিঙো আছে ৰাতিপুৱা 7টা বজাত ছিনিয়ৰ লগত। অ'কে, বাকী আকৌ নেক্সট যেতিয়া জিম কৰ্বেট আহিম
যিসকল ব্যক্তিয়ে ভিডিঅ'টো চাই আছে তো সকলোকে লগত লৈ আহিম। আচ্ছা আজি আছাম টিম বেষ্ট পোৱা এটা কেনেকুৱা লাগিছে ফিলিংছটো? ভাল ভাল বহুত ভাল এটা আমাৰ এটা গৌৰৱ হয় আমাৰ যিহেতু অল অভাৰ ইণ্ডিয়াৰ ভিতৰত আমি এজ এ বেষ্ট এৱাৰ্ড পাইছোঁ। তো গতিকে আমাৰ টীমৰ প্ৰত্যেকজন এছ'চিয়েটলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। সকলোৰে সহযোগিতাৰ কাৰণেতো আজি পচিবল হৈছে। য়েছ ছাৰ। তো আপোনালোকে ছাৰৰ মুখেৰে শুনিলে যে সঁচাকৈ আজি ছাৰ বহুত গৌৰৱ অনুভৱ কৰিছে যিহেতু অসমৰ টীমে বেষ্ট টীম হিচাপে পাইছে। তো মই আপোনালোকক আৰু এজন লিডাৰৰ লগত কথা পতাম। তেখেত হৈছে যোৰহাটৰ পৰা ভেৰি ডাইনামিক লিডাৰ প্ৰণৱ ছাৰ, কওক কেনে লাগিছে ফিলিংছ? ভাল, ভেৰি হেপ্পী। য়েছ কাৰণ আমি আহিছিলোঁ RTPৰ বাবে। শুয়ে কৈছোঁ য়েছ য়েছ আমি 3 days RTP বৰ্তমান কমপ্লিট হৈছে, আমাৰ কালিলৈ কমপ্লিট কৰিম। আমি অসমৰ পৰা আহিছিলোঁ। আমাৰ যিটো গ্ৰুপ হয় গ্ৰুপত আমাৰ জিম কৰ্বেটত এখন আমাৰ নেশ্যনেল লেভেলত RTP হৈছিলে ৰেচিডেঞ্চিয়েল ট্ৰেইনিং। য়েছ অ'কে, তো তাৰ বাবে আমি অসমৰ পৰা মোৰ দেন 12 ডিষ্ট্ৰিবিউটৰ আহিছোঁ। অল অভাৰ ইণ্ডিয়াৰ পৰা 200+ পিপুল ইয়াতে আমি কানেক্ট হৈছিলোঁ আৰু বহুত ভাল লাগিছে। মেইনলি সকলোৰে লগত কথা পাতি বহুত ভাল লাগিছে। বিভিন্ন ঠাইৰ মানুহ ইয়াতে আহিছে। আমি 2 দিন 3 দিন ইয়াতে আছোঁ, জিম কৰ্বেটতে আছোঁ। আমাৰ কালি ট্ৰেইনিং হৈ গ'ল, আজি আমাৰ ট্ৰেইনিং প্লাছ চেলিব্ৰেশ্যন হ'ল আৰু লগতে বহুত ভাল লাগিছে কিয়নো আমাৰ যিটো অসম টীম আজিৰ পৰা 1.5 year আগত যিটো টীম আমি জাষ্ট গাঁঠিছিলোঁ, ষ্টাৰ্ট কৰিছিলোঁ, এটা সৰু পুলি আছিলে, এইটো বাঢ়ি বাঢ়ি গৈ আজি খুব ধুনীয়া আমাক এটা এচিভমেণ্ট দিছে যে এক্ৰছ দ্য ইণ্ডিয়া দ্য বেষ্ট টীম এৱাৰ্ড যিটো আমি পাবলৈ সক্ষম হৈছোঁ এক্ৰছ দ্য ইণ্ডিয়া। তো বহুত হেপ্পী হয়, ফিল ভেৰি হেপ্পী এণ্ড ফেল ভেৰি লাকি বিকজ আমাৰ প্ৰত্যেকজন অসমৰ ডিষ্ট্ৰিবিউটৰ এইটো এটা ডাঙৰ এচিভমেণ্ট, নট অনলি আৱাৰ এচিভমেণ্ট, এইটো সমগ্ৰ অসমৰ প্ৰত্যেকজন ডিষ্ট্ৰিবিউটৰ। আজি 1.5 বছৰে আমাৰ লগত যিমানসকল ব্যক্তি কোনোবা কাম কৰিছে বা নকৰিছে এইটো মেটাৰ নহয়, যোনসকল ব্যক্তি আমাৰ লগত একজেক্টলি এটা পজিটিভ ভাইব লৈ জড়িত হৈছিলে প্ৰত্যেকজন ব্যক্তিৰ এটা ডাঙৰ এচিভমেণ্ট হয়। আৰু এই সুযোগতে আমাৰ প্ৰত্যেকজন ডিষ্ট্ৰিবিউটৰ আৰু আমাৰ লিডাৰ্ছলৈ মোৰ ফালৰ পৰা আন্তৰিক আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি আজি 1.5 বছৰে খুব ডাঙৰ এটা এচিভমেণ্ট কৰিলোঁ আৰু অনাগত দিনত আমি এনেকৈ হাতে হাত ধৰি কাম কৰি যাম আৰু ইয়াতকৈ ডাঙৰ ডাঙৰ এচিভমেণ্ট লৈ যাম। ৰাইট, য়েছ ছাৰ থেংক য়েছ। ইউ। তো সঁচাকৈ আপোনালোকেও বৰ্তমান টীম আছামৰ লগত আপোনালোকে ষ্টাৰ ৱাইবত কাম কৰক, বহুত দূৰ আগবাঢ়ি যাব পাৰিব। তো গতিকে এই ভিডিঅ'টো ইমানতে সমাপ্ত ৰাখিছোঁ। থেংক ইউ ছ' মাছ, থেংক ইউ, লাভ ইউ অল, থেংক ইউ।